আমি যাব ললো এতিয়া বৰ্তমান গণেশ মন্দিৰ। তো মই কৈছিলোঁ যে আপোনালোকক দেখাম গণেশ মন্দিৰ এদিন, তো তাৰ কাৰণে আজি যাই আছোঁ গণেশ মন্দিৰ। তো গুড মৰ্ণিং এভৰিৱান এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল ভূত জলকীয়া। তো যাই আছোঁ গণেশ মন্দিৰ। তো দুৰ্গা মন্দিৰ চালে এতিয়া চাম গণেশ মন্দিৰ। বলক মোৰ লগত গণেশ মন্দিৰলৈকে। গাইজ আজি ইয়াতে ফুটবল খেলা আছে, তো দেখাম ফুটবল খেলা পূৰা ডাঙৰ MSC বুলি কয় এইখন আছে, মানে ইয়াত চিলেকশ্যন বহুত দূৰলৈকে খেলিব লৈ যাব। আহি পালোঁ তিনিআলি, ইয়াতে উঠিম গাড়ীত উঠি যাম গণেশ মন্দিৰ। উঠিলোঁ অটত, নতুনকৈ লৈ গৈছে আমাক। ৰখাইছোঁ গণেশ মন্দিৰ চাই। গণেশ মন্দিৰ ভিতৰত যাম, ভিতৰত গৈ পিনে দেখাই আছোঁ ভালদৰে কি আছে। হ'ব ইয়াতে হেৰিটো ল'ব নতুন কেনে আছে। ইয়াতে সোমোতে 10 টকা লয়, আহে যদি 10 টকা দিব লাগিব আৰু মানে কি ভালকৈ দেখাই আছোঁ। আগতে ঘূৰি লওঁ, মই ভালকৈ চাই লওঁ, তাৰপিছত আপোনালোকক দেখাই আছোঁ কি আছে। কি ধুনীয়া মানে কি আৰু কি ক'ম আৰু গণেশ মন্দিৰ চাবলৈ বহুত ভাল। চাই লওক কেনেকুৱা মানে। ইফালে পিছফালে আছে এইটো মূৰ্তি, এইটো দেখাই আছোঁ ভালদৰে। এইটো হ'ল ধুলনি, এইখন ধুলনি। ইয়াত উঠিম দেই গাইছ, আগতে ভিডিঅ'টো কৰি ল'ম। এইখন বহুত ডাঙৰ নাও বনাই থৈ দিছে ইয়াত। এইটো এটা ডাঙৰ ছাতা, ইয়াত বহিবলৈ ভাল মানে এখন ডাঙৰ ছাতি। তো এইফালে ৰাস্তা, তো কি ঠাণ্ডা ইয়াত, বহিবলৈ ভাল ইয়াত। এইটো হ'ল পানী দি আছে মূৰ্তিটো, এই দুটা পাৰ। এইটো হ'ল গণেশ মন্দিৰ, চাওক গাইছ কিমান ধুনীয়া। এইখন মেইন গেট, এইখন দেখা পাইছেনে গাইছ কিমান ডাঙৰ শৰাই বনাই থৈ দিছে ইয়াত। বহুত ডাঙৰকৈ শৰাই বনাই থৈ দিছে ইয়াত। ইয়াত কাছু আছে গাইছ, ডাঙৰ ডাঙৰ কাছু আছে, কিন্তু এতিয়া ওলোৱা নাই, নাজানো কিয় বা ওলোৱা নাই। এইটো মেইন মন্দিৰটো। এইটো নিগনি। তো গাইছ কেনে লাগছে গণেশ মন্দিৰটো, ভাল লাগিছে নাই কমেণ্টত কওক। আৰু যদিহে চেনেলটো নতুন হৈছে তেতিয়াহ'লে লাইক ছাবস্ক্ৰাইব কৰি দিব, আৰু পাৰিলে এটা শ্বেয়াৰ কৰি দিব, কাৰণ কিমান ধুনীয়া গণেশ মন্দিৰটো দেখাই পালে আপোনালোকে। এইটো চাওক গাইছ কিমান ডাঙৰকৈ এটা কলহ বনাই থৈ দিছে ইয়াত, বহুত ডাঙৰ। মোবাইলত কিমান ডাঙৰ দেখিছে গম নাপাওঁ, কিন্তু ৰিয়েলত বহুত ডাঙৰ। ৰ'দ দিছে বহুত, সেইটো থাকিব পৰা নাই ৰ'দত। তো ভালকৈ দেখাই আছোঁ ৰাউণ্ডটো মাৰি। ইপিনে এখন গেট আছে, আগত এখন গেট আছে। ইয়াত আছে নিগনি,
হাতীটো ৰছীটো দিছে, নিগনিটো ধৰি আছে। এইটো হাতী ৰছী ধৰি আছে, ৰছী দিছে আৰু এইটো নিগনিটো ধৰি আছে। বহুত ৰ'দ দিছে, থাকিব পৰা নাই বাহিৰত। অলপমান ছায়া জেগা বিচাৰি কিনে ইয়াতে বহিলোঁ। বহুত ভাল লাগিছে, বহুত শান্তি ইয়াত আহি। তো মজাই বেলেগ। চাগে কিমান ধুনীয়াকৈ বনাই থৈ দিছে এইটো। তো গাইজ কেনে লাগছে গণেশ মন্দিৰ চাই? ভাল লাগিছেনে? যদিহে ভাল লাগিছে লাইক ছাবস্ক্ৰাইবটো কৰি দিব, কাৰণ এনেকুৱা ধুনীয়া ধুনীয়া দেখাই পাই থাকিব ইয়াত। বহুত কৰিবলৈ বহুত মানে কি ইয়াত চাবলৈ জেগা আছে। পিছফালে চাওক না কিমান ধুনীয়া প্ৰকৃতি সৌন্দৰ্য বুলি কয় এইটো। মানে য'ত আছোঁ না আমি এতিয়া উঠি, এইখন বহুত ডাঙৰ এখন নাও। ইয়াতে দুটা নিগনি আছে চাইডে চাইডে, আৰু এটা হাতী আছে। হাতীটো মানে কি ৰছীটো ধৰি কিনে নিগনি এটাক দিছে, তো সেইটো ধৰি আছে নিগনিটো। তো বহুত ভাল লাগিছে ইয়াত আহি। এইটো এটা নিগনি, চাবলৈ ভাল। এইটো পিছফালে মন্দিৰটো এনেকুৱা ধুনীয়া, মানে কি ক'ম আৰু, ভাবিব পৰা নাই কি ক'ম আৰু, ক'বলৈ ভাষা নাই। মানে কি এনেকুৱা ধুনীয়া লাগিছে আহি কিনে ইয়াত। তো ইয়াত চবতে টাইলছ পাৰি দিয়া আছে তলত। তো সেয়াটো কাঢ়ি ল'বৰ কাৰণে ইয়াতে সেয়া নাকাঢ়িলে ভাল নালাগে ন, সেইকাৰণে সেয়া কাঢ়িলোঁ ভালকৈ। তো আপোনালোকে ভাবিছে মই কিয় ইমান লিখিত কৰিছোঁ? মানে কি ইয়াত লখিমপুৰত বহুতে লিখিত কয়। মানে কি লিখিত কওঁতে কওঁতে মানে কি মোৰো ওলাই যায় লিখিত। মানে কি কৈ থাকিলে মানে কি ওলাই যায় আৰু মানে কি ক'ম আৰু, মানে কি ওলাই যায়। মানে কি ওলাই আছে, তো বেয়া নাপাব। তো চাই থাকক ভিডিঅ'টো। এইখন কি দেখা পাইছেনে? কিমান ডাঙৰ শৰাই এখন বনাই থৈ দিছে ইয়াত। মোবাইলত সৰু দেখিছে, কিন্তু বহুত ডাঙৰ। মানে কি 10-20টামান মানুহ হ'ব, 10-20টা মানে কি বেছি হ'ব। বহুত ডাঙৰকৈ বনাই থৈ দিছে ইয়াত সেইখন শৰাইখন। গাইছে এইটো কাছু, চাই লওক ইমান দূৰৰ পৰা জুম কৰি দেখাইছোঁ। এইটো কাছু, মই কৈছিলোঁ নহয় কাছু আছে বুলি ইয়াত। এইটো কাছু দেখিছোঁ। ইয়াতে অলপমান চিৰিত বহিছোঁ, কাৰণ বহুত ৰ'দ দিছে, সেইকাৰণে যাবলৈ মন যোৱা নাই ইয়াৰ পৰা। এনেকুৱা ভাল লাগিছে নহয়, কি ক'ম, যাবলৈ মন যোৱা নাই। অলপ থাকোঁ, তাৰপিছত মানে কি এই পিছফালে এটা হেৰি আছে, ঘৰ আছে, তাতে শহাপহু কেইটামান আছে, সেইটো দেখাম। তাৰপাছত ঘৰলৈ যাই থাকিম আৰু। গাইজ মাছ চানা, বহুত ডাঙৰ ডাঙৰ মাছ আছে ইয়াত। ক'ত গ'লে মাছবিলাক? এইবিলাক তো ইয়াতে হেৰি কি কয়, ইয়াতে যদি আনি কিনে কি দিয়ে, কিবা এটা আনি কিনে দিয়ে বিস্কুট, তো তেতিয়াহ'লে মাছবোৰ আহে ইয়াত বহুত ডাঙৰ ডাঙৰ। এইটো চাওক গাইজ নিগনি, কিমান বগা বগা নিগনি, কি ধুনীয়া লাগিছে চাবলৈ। বিৰাট মৰম লাগিছে গাইজ। ইয়াতে এটা আছে আৰু এইবোৰ চাওক। টোপনি মাৰি আছে, শুই আছে আকৌ, শুই আছে এইটো। গাইজ কিমান ধুনীয়াকৈ পানী খাইছে চা না। গাইজ শহাপহু। দোস্ত কৈ দে চেনেলটো লাইক ছাবস্ক্ৰাইব কৰিবলৈ। দোস্ত কৈ দে চেনেলটো লাইক ছাবস্ক্ৰাইব কৰি দে বোলে। দোস্ত একবাৰ কৈ দে আকৌ। দোস্ত তই কেমেৰাত তুলিছোঁ, কৈ দে আকৌ লাইক ছাবস্ক্ৰাইব কৰিব বুলি। গাইজ কিমান ডাঙৰ ভেকুলী এটা চা না, ইমান ডাঙৰ। কি কৰ তই? This is a ভেকুলী।
ভিডিঅ'টো চাই কেনে পালে যদিহে ভাল পালে তেতিয়াহ'লে লাইক ছাবস্ক্ৰাইব কৰি দিব। এনেকুৱা ধুনীয়া ধুনীয়া জেগা দেখাই থাকিম ইয়াতে লখিমপুৰত। তো পিছফালে চাব পাৰে এইখন কিমান ডাঙৰ শৰাই বনাই থৈ দিছে। তো মোবাইলত কিমান ডাঙৰ দেখিছে গম নাপাওঁ, কিন্তু ৰিয়েলত বহুত ডাঙৰ। এইফালে এইটো এটা আছে হাতী, তো সেইফালে এটা আছে হাতী, তো এটা হাতী বনাই থৈ দিছে ইয়াত, তো বহুত ডাঙৰ। তো এতিয়া যাওঁ আমি। তো যদি ভিডিঅ'টো লাষ্টলৈকে চাই আছে তেতিয়াহ'লে লাইক ছাবস্ক্ৰাইব কমেণ্ট কৰি দিব এটা। বহুত কষ্ট কৰি বনাইছোঁ ভিডিঅ'খন, ৰ'দত ইমান ৰ'দ দিছে কি ক'ম। তো আজিলৈকে বাই বাই গাইছ, আৰু এটা লগ পাই আছোঁ নিউ ভিডিঅ'।